Hello guys, welcome back to my channel Poisna Vlog. Ahako সকলোৱে ভাল মোৰো ভাল সকলোকে মোৰ ফালৰ পৰা হেপী দুৰ্গা পূজা কিবা এটা মানে ট্ৰাই কৰো বুলি আজি ঘৰতে গুল্লা বনাম আৰু চাই যাওক ভিডিওটো শেষলৈকে স্কিপ নকৰি মই এনেকৈ গাখীৰখিনি ধুনীয়াকৈ এটা পেনত লৈ লৈছোঁ আৰু গাখীৰখিনি অলপমান গৰম হ'ব দিম এনেকৈ গাখীৰখিনি গৰম কৰিবলৈ দি মই এনেকৈ বাটি এটা নেমু অলপ চেপি লৈছোঁ প্ৰায় 3 চামুচমান হোৱাকৈ নেমুখিনি অলপ চেপি ৰসটো উলিয়াই লৈছোঁ আপোনালোকে ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে মই নেমুৱে লৈছোঁ আৰু এনেকৈ বাটি এটাত নেমুখিনি ধুনীয়াকৈ উলিয়াই লৈ পেলাই এনেকৈ গাখীৰখিনি অলপ উতলিব ধৰিছে আৰু ভালকৈ উতলা হোৱাৰ পিছত মই ইয়াৰ গেছটো অফ কৰি দিম তাৰপিছত মই এনেকৈ নেমু হেৰিৰ পৰা এচামুচকৈ মই 3 চামুচ ল'ম 3 চামুচ আৰু মই আধা কৰি ল'ম আৰু মই যিখিনি গাখীৰত মই নেমুৰ পানী মিক্স কৰি পেলাই মানে গাখীৰখিনি মানে যেতিয়া ফাটি যাব ধৰিছিল ফাটি ওলাব ধৰিছিল সেইখিনি ভিডিওটো মই কৰিব নহ'লৰ বাবে তাৰপিছত গাখীৰখিনি এতিয়া এনেকৈ ফাটি চাওক কেনেদৰে চানাখিনি ওলাই আহিছে আৰু এখন মই সূতাৰ ৰুমাল লৈ পেলাই তাত মই চানাখিনি এনেকৈ দিছোঁ আৰু চানাখিনি চাওক আপোনাৰ উঠি আহিছে তেনেকৈ লাহে আৰু মই চানাখিনি প্ৰথমে ওলাই লৈ পেলাই প্ৰথমে ধুই লৈছিলোঁ ভালকৈ পানী দি কাৰণ মই নেমুৰ ৰসেৰে দিছিলোঁ আৰু নেমু নহ'লে স্মেলটো থাকি যায় কাৰণে মই ভালকৈ ধুই লৈ আৰু ইয়াত অলপমান আটা লৈ পেলাই মই এনেকৈ সৰু সৰু লাডু কৰিম আটা নহ'লে ময়দা দিও পাৰি আৰু ফাইনেলি বনাই কৰি 3 ঘণ্টা ৰখাৰ পিছত মই এনেকৈ তৈয়াৰ কৰিলোঁ ভিডিঅ'য়ে বনাব নহ'ল তো আকৌ তাৰ পাছতে মই নাৰিকল ল'লোঁ নাৰিকলৰ লাৰু বনাবলৈ তাৰপিছত এনেকৈ মই পূৰা নাৰিকলখিনি ৰুকি ল'লোঁ ৰুকি হোৱাৰ পাছত মই তাৰপিছত সেইখিনি মই অলপমান চেপি লৈছোঁ আৰু এনেকৈ গোটেই নাৰিকলখিনি চেপি ৰসখিনি উলিয়াই লৈছোঁ আৰু চেনিৰ লগত পূৰা সানি লৈছোঁ সানি লোৱাৰ পিছত মই এনেকৈ নাৰিকলখিনি দবাই ৰাখিছোঁ অলপ সময় আৰু এনেকৈ মই একদম লাগি নধৰাকৈ অকণমানকৈ লৰাই থাকিম তাৰপিছত এইখিনি নমাই আনি অলপমান ঠাণ্ডা কৰিব লাগিব আৰু এনেকৈ অলপকৈ মই লাডু বনাব ষ্টাৰ্ট কৰিলোঁ আৰু ফাইনেলি মোৰ লাডু বনা হৈ গ'ল যদি ভিডিওটো চাই ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই